Non Kewangji Karbi Anglong Autonomous Council Kilikalong Agriculture Board Chairman Akihai Augustine Kramsa Pansi Tiket P9G Pusi Gorkha Araratumpen Kehang EM Prodip Rongpi Chingthong Constituency Arlo Lapher Umrung Tursa Hawang Pabang Jatalang Musaldang Umru Resiel Langjamjar Ahawa Gorkha Araratumapan Kachelang Leajok Rat Atum Aningkang Samse Ajoini Pini Kohora Mandu Resort Along Karbi Anglong Autonomous Council CM Dr. Tuliram Rong Hangapan Memorandum Pipa Jerdam Chingthong Constituency Along EM Prodip Rongpi Ningkan Engkoi Cari Etta Non Anta Rihingame Me Senatowar Kijunalang Hospital Veterinary Hehuita Ave Pin Langpusi Non Radatum Labangso Non Kewangji Karbi Anglong Autonomous Council Kilikalong Agriculture Board Chairman Akihai Augustine Kramsa Pansi Tiket P9G Pusi Gorkha Araratum Tuning Ridut তেখেতকে ভাল পাইছে হেতু কারণে আমি এতিয়া গোটেইখিনি মানুহে অগস্টিন ক্ৰামছা ছাৰকে আমি সাপোর্ট কৰিম আৰু আমি বিশেষভাৱে আমাৰ মাননীয় অনারেবল সিএম ডক্টর তুলিরাম ৰঙাং ডাঙৰীয়া লগতে আমাৰ সিএম ডক্টর হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতসকলক আমি বিনম্ৰভাৱে আমাৰ ৩ নং চিনথং কনস্টিটুৱেন্সিৰ পৰা অনুৰোধ কৰিব বিচাৰিছো যে আমাৰ এই চিনথংখন আৰু ডেভেলপ আগুৱাই লৈ যাব কাৰণে আগস্টিন ছাৰকে এবাৰ প্ৰতিনিধি বিজেপিৰ পৰা প্ৰতিনিধি দি পেলাই পঠাব বুলি আমি পূৰ্ণ ভৰসাত আছো। আচ্ছা আজি কিমান মানুহ ইয়াতে আপোনালোকৰ কনস্টিটুৱেন্সিৰ পৰা গোট খাইছে? আমি এতিয়া আপোনালোকে চাব পাৰিব ইয়াত নাই বুলি কয় 400-450 ফ্যামিলি এটা মেন মুৰব্বী মানুহজন ইয়াত গোট খাইছো। এতিয়া এনেও আপোনালোকে ৰেশিও যদি এটা ফ্যামিলিৰ পৰা চোৱা যায় তেতিয়ালে 4জন 5জনৰ ৰেশিও এটা থাকে মানে মোটামুটি আমি ইয়াত 1200-1300 হেৰি গোট খাই আছো এতিয়া তেখেতৰ কাৰণে আৰু আহিব লগা বহুতখিনি মানুহ আছিল কিন্তু বহুত দূৰৰ কাৰণে কিছুমানৰ আহিব পৰা বা গাড়ীত প্ৰবলেম বা গৰমৰ কাৰণে এনেকুৱা অলপ আহিব পৰা নাই যদি দৰকাৰ হয় তেতিয়ালে ইয়াত 3000 4000 5000 6000 যিমান লাগে গোটেইখিনি চিনথং উপস্থিত হ'ব পাৰিব। হয় তেনেহলে আগৰ যে ইএম আছিলে তেখেতে কি কৰিছিলে যোনটো আপোনালোকে মানে সন্তুষ্টি নহল আপোনালোকে নতুন ইএম যে বিচাৰিছে? আপোনালোকে যদি চাব যায় তাত আমাৰ ইলেক্ট্ৰিচিয়ান নাই টোটালি যিমানখিনি ইলেক্ট্ৰিচিয়ান এসএলসি কিছুমান গাঁৱত এতিয়ালৈকে নাই আৰু ৰাস্তা ঘাট যদি আমি ৰাস্তা ঘাট চাব যাওঁ যদি বেমাৰ কোনোবা যদি হয় ঠেলা এটা উঠাই পেলাই লৈ যাব লগা হৈছে আপোনালোকে হয়তো ভিডিও দেখা পাইছে কেদিনমান আগতে ঠেলা এটাত লৈ যাব লগা হৈ আছে পেশেন্ট বা ৰাস্তা ঘাট পানী মানে যিকোনো প্ৰকাৰৰ সুবিধা তাত কোনো ধৰণৰ স্যাটিসফাইড হোৱা কাম হোৱা নাই তাত। তে নতুন ইএম আপোনালোকে যাক দাবী কৰিছে তেওঁ যদি পায় তেওঁ কি কাম কৰি দিম বুলি কিবা কৈছে নেকি? তেখেতে এনেকুৱা যেনেকুৱা এগ্ৰিকালচাৰ প্ৰডাক্টৰ ক্ষেত্ৰত তেখেতে কাম কৰিছে আমি ভাবো তেখেতে চিন্তাখনক বহুতখিনি আগুৱাই ডেভেলপ কৰিব বুলি আমি বিশ্বাস কৰিছো। আমি এটাই কথা আমি যিজন প্ৰতিনিধি গলেও আমি 5 বছৰ এতিয়াতো 20 বছৰ ধৰি আছে প্ৰদীপ ৰংপি ছাৰৰ কাৰ্যকাল কিন্তু আমি 5 বছৰ আমি নতুন প্ৰজন্ম চাই পেলাই কিমানখিনি ডেভেলপ কৰিব প্ৰত্যেক 5 বছৰতো ইলেকশন হ'বই তে যিমানখিনি ডেভেলপ হ'ব লাগিছিল বেলেগ সমষ্টি যিমানখিনি হৈছে কিমানখিনি আমাৰ হোৱা নাই তে আমি একেবাৰে সন্তুষ্টি হোৱা নাই তে আমি নেক্সট এটা এজন যিজনে কাম কৰি আছে বৰ্তমান যিজনে এগ্ৰিকালচাৰৰ বিষয়ত যিমানখিনি কৰিছে আমি ভাবো যদি তেখেতে আমাৰ পৰা ইলেক্ট হৈ পেলাই আহে তেখেতৰ নেতৃত্বত গোটেইখিনি কাম হ'ব বুলি আমি বিশ্বাস কৰোঁ। পৰা ইয়াত আহিছে তেজপুৰলৈকে কি ধৰণৰ কাৰণে আহিছে কিহৰ কাৰণে আহিছে? আমি বিশেষভাৱে 3 নং চিনথং কনস্টিটুৱেন্সিৰ পৰা আহিছো পশ্চিম কাৰ্বি আংলঙত যোনটো আমি সিএম ছাৰ ডক্টৰ তুলিৰাম ৰঙাং ডাঙৰীয়াক আমি লগ ধৰিব আহিছো। আমি সেইটো 3 নং চিনথঙত এতিয়ালৈকে যিজন প্ৰতিনিধি আছে যোৱা 20 বছৰৰ পৰা তেখেত প্ৰদীপ ৰংপি ছাৰ তেখেতৰ নেতৃত্বত চিনথং কনস্টিটুৱেন্সিত আমি ইলেক্ট কৰি পেলাই হেৰি কৰি আছিলোঁ ইলেক্ট পঠাই আছিলোঁ কিন্তু এতিয়া আমাক যি ধৰণৰ আমাক ডেভেলপমেণ্ট আমি আশা কৰিছিলোঁ তেখেতৰ পৰা সেইখিনি ডেভেলপমেণ্ট আমি আমাৰ গোৰ্খা সম্প্ৰদায়ৰ পৰা হওক কাৰ্বি সম্প্ৰদায়ৰ হওক খাচী সম্প্ৰদায়ৰ পৰা হওক আহিছোঁ। আচ্ছা আপোনালোকৰ নতুন কেণ্ডিডেট কোন? আমি যি ধৰণে দেখিছোঁ এতিয়া কেণ্ডিডেটৰ চিনথঙৰ পৰা বহুতে বিচাৰিছিল শুনা পোৱা মতে কিন্তু আমি এতিয়া বৰ্তমান এগ্ৰিকালচাৰ বোৰ্ড চেয়াৰমেন শ্ৰী অগষ্টিন ক্ৰামছা ছাৰ তেখেতে আমাৰ যিমানখিনি এগ্ৰিকালচাৰৰ কাৰণে যোৱা 5-6 মাহ 7 মাহ ধৰি পেলাই যিমানখিনি তাত চিনথঙৰ কাৰণে কৰিছে সেই গতিকে আমি তেখেতেও এটা টিকেট ডিমাণ্ড কৰি আছে চিনথঙৰ পৰা যেহেতু তেখেতৰ কাম কৰা যোনটো এটা ষ্টাইল হয় সেই ষ্টাইল গোটেই আমাৰ চিনথঙত স্বাগত কৰোঁ।
যে আপোনালোকে যে খুদামতে আমি ইয়াত যে আজি ইমান গোৰ্খা যে গোট খাইছোঁ আমি কিবা 3 নং চিংথঙৰ পৰা আমি আহিছোঁ গোটেই ৰাতি আমি শুৱা নাই গতিকে আমি ভাবোঁ যে যোৱা 20 বছৰ আমাৰ প্ৰদীপ ছাৰ ডাঙৰীয়া আমাৰ চিংথঙত ইলেক্ট কৰি আমি পঠালোঁ গতিকে আমি যি ভাবিখিনি পঠাইছিলোঁ যি আমাৰ আশা আছিলে আশাকেইটা সম্পূৰ্ণ হোৱা নাই আমি ব্যক্তিগত বস্তু কোনো বিচাৰা নাই ছাৰৰ লগত আমি ডেভেলপমেণ্টে কিবা ছ'চিয়েল ডেভেলপমেণ্টে আমি বিচাৰিছিলোঁ সেইকেও পোৱা নাই যদি আমাৰ চিংথঙত যদি গৈ আপোনালোকে চাই আমাৰ আজিৰ দিনা 21st century আজি আমাৰ তাত পানীৰ সুবিধা নাই আমাৰ হস্পিটেলৰ সুবিধা নাই আমাৰ ভেটেনাৰী সুবিধা নাই একোই সুবিধা নাই মানে গ্ৰাউণ্ড লেভেল মানে জিৰ' আমাৰ তাতে গতিকে এইকাৰণে আমি আজি 7 মাহ 8 মাহ ধৰি আমাৰ অগষ্টিন ছাৰে এগ্ৰিকালচাৰ বোৰ্ড চেয়াৰমেন যোনটো পাইছিলে সেইটো পোৱাত মানে আমাৰ খেতি কিষাণ কৰা মানুহবিলাকক যিকেইটা সহায় কৰিছে ছাৰে গতিকে সেইটো আমি এইটো দেখিখিনি মানে আমি ভাবোঁ যে ছাৰে যদি আমি ছাৰক আমি ইলেক্ট কৰিখিনি আমি পাৱাৰত বহাই দিম তেখেতক মানে আমি বনাই দিম তেতিয়াহ'লে তেখেতে আমাৰ কামটো কৰিব বুলি আমি আশা কৰোঁ সেইটোৱে আমাৰ মেইন আৰু বাকী আমাৰ ক'বৰ কাৰণে নাই আমাৰ তাতে ডক্টৰ নাই এটা ভাবক আজিৰ দিনত ইলেক্ট্ৰিক নাই আমি মানে কেনেকুৱা আমি ভুগিছোঁ আমিয়ে জানো মানে যেনেকৈ গুলি লাগিলে কিমান বিষ হয় এই গুলি লগা মানুহে জানে গতিকে আমি এইটোৱে কওঁ যে প্ৰদীপ ৰংপুই ছাৰে মানে আজি 20 বছৰ খাই কিনি আমাৰ জিৰ' বনাই থৈ দিছে গতিকে আমি তেখেতক মানে একদম এণ্টি ৰংপি আমি ক'বলৈ গ'লে আমি সেইকাৰণে আমি মানে প্ৰদীপ ছাৰক মানে অগষ্টিন ছাৰকে আমি মানে আনিব বিচাৰিছোঁ 4,500 4,300 এনেকৈ কয় আমি গৰীব মানুহ ক'ৰ পৰা আনিম 4,300 সোলাৰ আপোনাক মানে সোলাৰ দি আছিলে গাঁৱৰ মানুহ তেনেহ'লে আকৌ পইচা দিব লাগে তেনেকৈ ঘটি আছে ঘটনাটো এতিয়া কি কৰিম আমালোকে গৰীব ভাত খাওঁ না কিবা জনাবলৈ আছে নেকি মিডিয়া থ্ৰু দি জনাবতো লাগে আৰু ডাঙৰ যেনেকৈ মিনিষ্টাৰবিলাককতো জনাবই লাগিব আমালোকে এতিয়া গাঁওবুঢ়া লৈ গৈছে গাঁওবুঢ়াই কয় কি 4,300 4,500 টকা খোজে আমি ভাত খাওঁ না সোলাৰ ল'ম কওক এইটো উত্তৰ দিয়ক খবৰ ঠাইকেইটাই দিব সকলোৱে নিদিব আচ্ছা আপোনালোকৰ কিবা শ্লোগান আছে যেনেকুৱা